আজি আজি আমাৰ 40টা সিটত ইলেকশ্যন হৈ আছে। মই আশা কৰোঁ যে 22টা সিটত আমি ভাল ৰিজাল্ট কৰিব পাৰিম। ৰাইজে যিমান ইচ্ছা আশীৰ্বাদ কৰিব আৰু আমাৰ ইয়াত সদায় 80ৰ ওচৰা-ওচৰি ভোটিং হয়। এইবাৰো মই ভাবোঁ যে 80ৰ ওচৰা-ওচৰি ভোটিং পাৰ্চেণ্টেজ হ'ব। হয়তো 2-এদিনৰ কাৰণে যাব লাগিব, কিন্তু লগত চৰকাৰী কাম কাজটো থাকিবই আৰু চাওঁতে চাওঁতে 2 মাহ আহিয়ে যাব। যোৱাবাৰ আমি 84 সিট পাইছিলোঁ। যোৱাবাৰতকৈ আমি বেছি সিট পাম, বেছি পাম 100%। আমাৰ নিচিনা 1.2 বিলিয়ন মানুহ আছে ইণ্ডিয়াত। তেতিয়া আমাৰ নিচিনা নেশ্যনটো অফক'ৰ্ছ যদি আমাৰ নিচিনা নেশ্যন যদি পলিটিকেল পাৰ্টি নতুন নাহে, যোনে বেলেগ বেলেগ ভিউজ ৰিপ্ৰেজেণ্ট কৰে, তেতিয়া আৰু ক'ত আহিব আৰু যিমানে অপিনিয়নছ আছে CA হয় বা যিয়ে গভৰ্ণমেণ্টে কৰে। মই পাপাৰ লগত ঘৰত কথা পাতা বিচাৰোঁ। মই এনে পাব্লিক ফ'ৰামত ইমান অপিনিয়ন এক্সপ্ৰেছ নকৰোঁ। জালুকবাৰী সমষ্টি 100% বুলি এইকাৰণে কৈছোঁ, কাৰণ হিমন্তই যিখিনি ইয়াতে 2001 চনৰ পৰা 2021 চনলৈকে যিখিনি পৰিৱৰ্তন বুলি কৰিছে জালুকবাৰী সমষ্টিৰ ৰাইজৰ প্ৰতি, সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে আমি দাদাক ভোট দিম। আৰু ইয়াতে মই একদম 100% আশাবাদী যে আমি বেলেগ কোনো একো দেখা নাপায়, সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ওলাই আহিছে। মই আজি জালুকবাৰী সমষ্টিত আজি নতুন নহয়, মই বিগত 20 বছৰৰ পৰাই কৰি আছোঁ আৰু 20 বছৰে গোটেই এখন জালুকবাৰী সমষ্টিতকৈ এটা পৰিয়াললৈকে পৰিণত হৈছে আৰু এইটো মই ভৱিষ্যতেও সদায় এনেকৈ চাই থাকিম।